হয়, ইতিমধ্যে আমি আমাৰ কোচ ৰাজবংশীৰ বিভিন্ন দল সংগঠন লগ লাগি এটা সচেতন মঞ্চ একটা তৈয়াৰ কৰা হৈছে আৰু এই সচেতন মঞ্চত মোক আহ্বায়ক হিচাপে ৰাখিছে আৰু সেই আহ্বায়ক হিচাপে আজি মই এই চিঠিলাত উপস্থিত হৈছোঁ। ইতিমধ্যে প্ৰায়ভাগ অঞ্চলত এই আলোচনাবিলাক চলি আছে। কোচ ৰাজবংশীৰ বিভিন্ন বৌদ্ধিকজীৱী, সাহিত্যিক, প্ৰাক্তন শিক্ষক আৰু বিভিন্ন সচেতন ব্যক্তিসকলে এই মিটিংখনত আগভাগ লৈছে আৰু বিভিন্ন অঞ্চলত এই সভা সমিতিবিলাক পাতি আছে। কাৰণ এই কোচ ৰাজবংশী জনগোষ্ঠীৰ যি কোচ ৰাজবংশীসকলৰ যি ঐক্যতা, ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। সকলোৱে মিলি পেলাই আমাৰ বিভিন্ন দিশখিনি আমি চালি জাৰি চাই আগবাঢ়াৰ কাৰণে এটা প্ৰস্তুতি চলোৱা হৈছে। সকলোকে লৈ আগবাঢ়াৰ কাৰণে এটা আমাৰ জনগণনাই হওক, বিশেষকৈ কোচ ৰাজবংশীসকলক বিভিন্ন প্ৰকাৰে বিভিন্ন ধৰণৰ ভাগ ভাগ কৰা হৈছে। সেইটো যেনে পুনৰবাৰ নহয়, তাৰ কাৰণে জনগণনা যিটো, সেই জনগণনাটো সচেতনতাতে আমি আগবঢ়াৰ কাৰণে ইতিমধ্যে আমি আলোচনা কৰা হৈছে। লগতে আমি এই অঞ্চলৰ আমি ৰাজনৈতিকভাৱে আমি কনচিয়াছ হ'ব লাগিব, ৰাজনৈতিকভাৱে আমি কিছুমান চিন্তা চৰ্চা কৰিব লাগিব। আৰু আমি এই যিহেতু বিটিআৰ অঞ্চলত আমাৰ বহু ৰাইজ, আমাৰ জনসংখ্যা আছে, এই জনসংখ্যাৰ পৰা আমি আমি প্ৰতিনিধিত্ব হিচাপে আমি বিভিন্ন যিবিলাক দল আছে, এই দলবিলাককো আমি আহ্বান জনাম যে কোচ ৰাজবংশীসকলৰ যেনে প্ৰতিনিধিত্ব কৰিব পৰা তেওঁলোকে এটা প্ৰাৰ্থী প্ৰদান কৰে, যি দলেই নহওক কিয়, তো BJPয়ে হওক, UPPয়ে হওক বা কংগ্ৰেছেই হওক বা BPFয়ে হওক, বিভিন্ন মানে কোচ ৰাজবংশী য'ত অধিকৃত অঞ্চল, সেই অঞ্চলবিলাকত যেনে আমাৰ প্ৰাৰ্থী প্ৰদান কৰে, তাৰ কাৰণে আমি মানে তেওঁলোকক আহ্বান জনাম। আৰু এই লগে লগে যদি আমাৰ ৰাজনৈতিক দলবিলাকে তেনেকৈ কোনো গুৰুত্ব ভূমিকা নলয়, তেনেহ'লে তৎকালে আমি ইয়াৰ এটা মানে ব্যৱস্থা কৰাৰ কাৰণে ৰাইজে এই সিদ্ধান্ত ল'ব আৰু ইয়াৰ পিছতে আমি এটা গণসমাৱেশো দিম। এই গণসমাৱেশৰ জৰিয়তে আমি কিছুমান সিদ্ধান্ত লৈ আমি পৰৱৰ্তী সময়ত ৰাজনৈতিক চিন্তাধাৰাৰে আমি আগবঢ়াৰ কাৰণে এটা মানে আমি পৰিকল্পনা ল'ম। ইতিমধ্যে মানে বিভিন্ন দল সংগঠনে সঁহাৰি পাব বুলি আশা কৰে। নহয়, নিশ্চয়, যিহেতু এই চৰকাৰে মানে বিভিন্ন জনজাতিসকলৰ কথা কয় আৰু এই চৰকাৰে নিশ্চয় সেই কথাখিনি যদি গুৰুত্ব দিছে, তেনেহ'লে নিশ্চয় আমাক প্ৰতিনিধিত্ব দিব। আৰু আমি কোচ ৰাজবংশীসকলৰ ঐতিহাসিকভাৱে আমি ভূমিপুত্ৰ, এই কথাখিনিও আজি BJP চৰকাৰেও জানে। যদি এই খিলঞ্জীয়া মানুহখিনিক আমি ভূমিপুত্ৰসকলক যদি আমাক বিত্ৰে কৰে, তেনেহ'লে এইটো কি জাতি মাটি ভেটিৰ কথা কোৱা এই চৰকাৰখনে নিশ্চয় তেনেকৈ নকৰিব। আৰু আমি আহ্বান জনাম, মই যিহেতু আক্ৰাছৰ লগত জড়িত হৈ আছিলোঁ, এই জাতিটোৰ লগত মানে হাজাৰ হাজাৰ ৰাইজক লৈ আমি এটা সময়ত আন্দোলনো কৰিছিলোঁ। কিন্তু প্ৰথম কথাটো হ'ল, প্ৰথমতে মই কোচ ৰাজবংশী, তাৰপিছত মোৰ মানে বিভিন্ন ৰাজনৈতিক বা বিভিন্ন হেৰিবিলাক হ'ব। সেইকাৰণে কোচ ৰাজবংশী জাতিৰ চিন্তাৰ প্ৰতি মই এইটো মোৰ মানে অন্তৰৰ পৰা আছে, মোৰ ভিতৰুৱাভাৱে মোৰ স্বাভিমান আছে। সেইকাৰণে এই জাতিটোৰ প্ৰতি আমাৰ কিছু দায়বদ্ধতা আছে আৰু এই জাতিটোৰ প্ৰতি আমি আগবাঢ়ি নিয়াৰ কাৰণে আমাৰ কিছু কৰ্ম আছে। সেই কৰ্মখিনি সদায় কৈ যাম আৰু যিদিনাখনলৈকে এই সংগ্ৰামী সত্তা আমাৰ যিদিনাখনলৈ আমাৰ প্ৰাণ থাকিব, সিদিনাখনলৈকে আমাৰ এই স্বাভিমান আছে আৰু সিদিনাখনলৈকে এই জাতিটোৰ উত্তৰণৰ আমি উন্নয়নটো বিচাৰিমেই। আৰু সেইকাৰণে আমাক এইবাৰ অন্তত 4-5টা আমাক সমষ্টিত মানে নিশ্চয় প্ৰাৰ্থী দিব বুলি আমি আশাবাদী। যে আমি এইবাৰ যিহেতু নামিছোঁ অলপ ৰাজনৈতিক পথাৰখনত, এইবাৰ আমি আগতীয়াকৈ এই কাৰণত নামিছোঁ যাতে আমি কোনোবাই আমাক প্ৰতাৰণা কৰিব বিচাৰিলেও সেই প্ৰতাৰণাৰ যথাযথ উত্তৰ আমি যাতে দিব পাৰোঁ, তাৰ কাৰণে আমি আগতীয়াকৈ প্ৰস্তুতি গ্ৰহণ কৰিছোঁ। এই সচেতন মঞ্চৰ কাম হ'ব ৰাইজক জাগ্ৰত কৰা। সচেতন মঞ্চই যেতিয়া ৰাইজক জাগ্ৰত কৰিব, আমাৰ সচেতন মঞ্চৰ আহ্বায়ক গোষ্ঠীবিলাকে যেতিয়া ঘৰে ঘৰে যাব, তেতিয়া ৰাজনৈতিকভাৱে আমি নিশ্চয় সফল হ'ব পাৰিম। কাৰণ আমি 3টা টাৰ্ম, তাৰমানে 20টা বছৰ আমি আজি ইমান ডিপ্ৰাইভ হৈছোঁ যে আমাৰ ৰাজবংশী মানুহক প্ৰাৰ্থিত্ব দিয়াৰ কথা কোনো কালেই চিন্তা কৰা নাছিল। আমি কি ইমান দুৰ্বল নেকি যে আমাৰ মানুহ প্ৰতিনিধি হোৱাৰ কাৰণে যোগ্যতা নাই? মই ভাবোঁ আছে, কিন্তু আমাক ইগন'ৰ কৰা হৈছে। আমি সেই ইগন'ৰ কৰাৰ যিটো প্ৰত্যুত্তৰ আমি এইবাৰ দিয়াৰ কাৰণে সাজু থাকিম
আৰু আমি তাৰ কাৰণে প্ৰাৰম্ভিক যিটো প্ৰস্তুতি এইটো আমি চলাইছোঁ। আমাৰ এই মিটিংবিলাক আমি যেতিয়া অঞ্চলে অঞ্চলে কৰি শেষ কৰিব পাৰিম, তাৰপিছত আমি গণসমাৱেশৰ সৃষ্টি কৰিম। মই অলপ আগতে ক'লোৱে যে কমেও আমি 30-40 হাজাৰ মানুহক যদি আমি গেডাৰিং কৰিব পাৰোঁ, তেতিয়াহ'লে টকা পইচা টিকেট পোৱাৰ ক্ষেত্ৰত টকা পইচাৰ কথা নাহিব, অট'মেটিক টিকেট আহিব। কাৰণ গণতন্ত্ৰত সংখ্যাটোৱেই হৈছে মেইন। আমাৰ পাছত যদি সংখ্যা থাকে মানুহ, আমি জয়ীও হ'ব পাৰিম, আমি ৰাজনৈতিকভাৱে সফল হ'ব পাৰিম, আৰু এটা আমাৰ দৃঢ় বিশ্বাস আমি এইবাৰ কৰিব পাৰিম। এইখিনিয়ে।